পূজাৰ আশে পাশে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি। নমস্কাৰ, এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহি পৰিছে বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এইচএছ পৰীক্ষা দিয়া কোনসকল ছাত্ৰ ছাত্ৰীয়ে পাব স্কুটি। অৱশেষত এইচএছ স্কুটিৰ কাট অফ মাৰ্ক কিমান হ'ব জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছোৱালীসকলে তেওঁ কৈছে ছোৱালীসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে পাব স্কুটি, কিন্তু ল'ৰাসকলে লেটাৰ মাৰ্ক 75% পাব লাগিব বুলি জনাইছে। তেওঁ কয় যে ল'ৰাসকলৰ বাবে অলপ টাইট কৰি দিয়া হৈছে। আমি মুখ্যমন্ত্ৰীগৰাকী এই সন্দৰ্ভত কি ক'লে পোনে পোনে দেখুৱাবলৈ লৈছোঁ। দুৰ্গা পূজাৰ আশে পাশে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম, যাতে ছোৱালী ল'ৰা দুইটাই পায়। খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব, ল'ৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব। ল'ৰাৰ কাৰণে অলপ টাইট কৰি দিছোঁ। এই ধৰণে আমি আমাৰ যিমানবিলাক আমাৰ ইলেকশ্যনত আমি প্ৰতিশ্ৰুতি দিছিলোঁ। তো ভিডিওটো এইখিনি আছিল। যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ সকলো বন্ধু বান্ধৱীয়ে এই খবৰটো গম পায়। ধন্যবাদ। জয় অসম।